So hey दोस्तों, welcome back to my YouTube channel TSK Boy. So আজি এনে ঘৰতে বহি আছো, so ভাবিলো এটা হোম ব্লগে বনাই দিও. So she is my sister and এই মই বোলে আজি চুলিখিনি বেনি কাটিব, ঠিক আছে? তো চাওঁ বেনি কাটিলে আজি কেনেকুৱা লাগে চুলিখিনি. এই বেনি কাটিম কৈছে, ই অকণ ষ্টাইল কৰি লৈছে আৰু মোক ষ্টাইল কৰি দিব বোলে আজি. ডাঙৰ বা হ'বলৈ কৈছে মোক আজি. তো চাই লওঁ বেনিগুটি কেনেকুৱা লাগে. যদি ভাল লাগে তেনেহ'লে বায়ে হৈ যাম আৰু. তো বলক ষ্টাৰ্ট কৰিম. চ' এতিয়া বেনি গুঠিব, তাৰ আগতে বোলে চুলি যতটো বোলে ভাঙি ল'ব লাগে. চুলি যতেই নাই দেখোন, যত কেনেকৈ ভাঙিব? আৰু যতটো ভাঙিবি অকণ কামতো দিব লাগিব. সোনকালে আহি গ'ল ষ্টাইলি কৰি. এতিয়া মোৰ চুলিখিনি বেনি কাটিব বোলে, কেনেকুৱা লাগে চাওঁ. যত ভাঙিছে এতিয়া আয়া লাহে লাহে. টিকৰি ভাগি থাকিব মোৰ মাথাটো. বেনি গুঠা ষ্টাৰ্ট কৰিছে. গোটেই বেনি গুঠাটো চাই থাকিলে মানে ৰাতিপুৱা বগে, তো স্পীড কৰি দিছোঁ অকণমান, চাই লওক. চ' বেনি কাঠি হোৱাই নাই বোলে এতিয়া, আৰু কিমান দেৰি লাগিব বাইদেউ? কিমান দেৰি হ'ল আৰু কিমান দেৰি লাগিব? আধা ঘণ্টা হ'ল আৰু 2 ঘণ্টা লাগিব. হৈছে আজি বেনি কাঠি একদম খাতাৰনাক বেনি কাঠিব, মানে সাংঘাতিক বেনি গুঠাবলৈ চাব. কৰিবলৈও আছে. মেকআপ কৰিব? মই মেকআপ কৰিব নিদিওঁ, আশা নকৰিব মেকআপ কৰা চাব পাম বুলি. মানে মই মেকআপ কৰিব নিদিওঁ. মেকআপ কৰিলে কেনেকুৱা লাগিব মই জানো মানে. তো মাজতে চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিওঁ. চেনেলটো লাইক নকৰিব, ছাবস্ক্ৰাইবো নকৰিব. দেখিছে, কৰিব ক'ব লাগে, নকৰিবলৈ কৈছে. দেন হতো এসি কিমানটো হ'ল বা এনেই কিমানটো হ'ল? এডাল দুডাল তিনডাল ধৰে 5,000. মাত্ৰ 5,000 হৈছে. কমে হ'লেও 100ডাল মান ওলাব চাগে. ৰাবাৰ নাই, ৰছী বান্ধিছে. হৈছে ৰছীডাল মোৰ ডিঙিত পকাই নিদিলে আছে. তেতিয়া চেছে একেবাৰে. তো চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে, কি মই দেখাই আছো. জলদি কৰ ভেৰি ফাষ্ট. মোৰ মেচিন নহয়তো. মেচিন বনিব লাগিব, মেচিন বন. বেনিয়ে গাঠিছে নে ই কিবা বেলেগ কৈছে ভগৱানে জানে. এইটো বেনি গুঠে নে এনেকে বাৰু ক'ৰবাত? এইটো বেনি গুঠিছে নে কি কৰিছে? ইয়াত বোলে কেইবাটাও গাঁঠি সোমাই আছে. এতিয়া সি সেইটোৱে কৰিছে নে বেলেগ কিবা কৰিছে সি ভগৱানে জানে. এইটো লাষ্টতহে গম পাম, আপোনালোকে চাই থাকে. আপোনালোকে যদি জানে তেনেহ'লে কমেণ্ট কৰি জনাওকচোন, এইটো বেনি গুঠিছে নে বেলেগ কিবা কৰিছে. মইতো একো ধৰিব পৰা নাই, মই খালি ৰখি আছোঁ এনেকৈ. বেনি হয়নে নহয় এইটো? হয়. যদি হয় বুলি ভাবিছা হয়, নহয় বুলি ভাবিছা যদি নহয় কেনেবাকৈ বেনি, তেনেহ'লেতো এয়া একদম মানে আজি ক'ব নালাগে, ইয়াত দখা বেয়া কৰি দিম মই. কি হয় কি নহয় ভগৱানে লাষ্টতে গম পাম. হাত বিষালে নহ'ব, এই যেতিয়া নেকি বেনি গাঠিম ক'লে আজি মই চামেই কেনেকুৱা বেনি গাঠে. আপোনালোককো দেখাম গ'লো, তো দেখাম এই বেনি গাঠক কেনেকৈ গাঠে. তো ভিডিঅ'টো চাই থাকক. চ' বেনি গুঠি হৈ গ'ল বোলে. বেনি ইমান ধুনীয়াকৈ গুঠিছে, আপোনালোকে চাই মেলি পাগল হৈ যাব. তো চাওক. মই কৈছিলো গোটেইখিনি বেনি গাঠিম, তো গোটেইখিনি গাঠি দিলো. অলপো চুলি থোৱা নাই, বেনিহে গাঠিব লাগে গোটেইখিনি গাঠিব. এইখিনি চাগে ভালকে দেখা নাই, মই বেক কেমেৰা কৰি পাছত ভালকে দেখাম. তো এতিয়া আপোনালোকে কয় ইয়াৰ পানিছমেণ্টটো কি দিব লাগে? এইটো এনেকৈ বেনি গাঠে জানো? আপোনালোকে কমেণ্ট কৰি ক'ব. এইটো বেনি গাঠে কেনেকুৱা লাগিছে আপোনালোকে নিজে চাওক আৰু এইটো বেনি কাটিছে
কি ধুনীয়া আপোনালোকে ভালকে দেখাইছো বেনি গাঁঠিলে কেনেকে গাঁঠিব আপোনালোকে শিকি ল'ব এবাৰ বেনি কথাটো ভালকে এবাৰ চাই লওক বেনি কথাটো ঠিক আছে তো আপোনালোকে চাওক মই এইখিনি কি ধুনীয়াকে গাঁঠি দিছে বেনি গাঁঠিছে মানে ইণ্ডিয়াত একদম ৱৰ্ল্ডত মানে চবচে বেষ্ট বেনি কথা বুলি কৈছে আপোনালোকে ভালকে এবাৰ চাওক দেখাই দিয়া ভালকে এবাৰ তোমাৰ বেনি কথাটো এইখিনি নাৰিকল গছ ঠিক আছে এইজোপা কলগছ এইজোপা তামোল গছ আৰু এইজোপা অমিতা গছ বুলি ক'ব পাৰি আৰু তিতেই মিতি বেয়া নাই লগা চালিয়া লাগিছে থেংক ইউ কষ্ট কৰিছোঁ ভাই তো ফাইনেলি বেনি কথা হৈ গ'ল আপোনালোকে চালে আমাৰ বাইদেৱে বেনি কাটিছে কষ্টৰ ফল সদায় মিঠা হয় আৰু মই বহুত কষ্ট কৰিলোঁ হাত বিষাই গৈছে বেনি কাটিছে আপোনালোকে গৈ ট্ৰাই কৰিব চাব বেনি কাটি এনেকুৱা কৰিব পাৰে যদি নোৱাৰে ইয়াক মাতিব মোক কমেণ্ট কৰি জনাব যদি এনেকুৱা বেনি কাটিব লাগে ঠিক আছে তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু নেক্সট এনেকুৱা ভিডিঅ' আনি থাকিম ব্লগ এনেই মানে মই টাইম চাইম নাপাওঁ তো ভিডিঅ' চিডিঅ' আপলোড কৰিব পৰা নাই ভিডিঅ' চিডিঅ' তো এনেকৈ সৰুৱা কিবা কিবি ব্লগ বনাই মেলি দি থাকিম তো আপোনালোকক এবাৰ কৈছোঁ আকৌ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্টো কৰি দিব তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই তো বাই বাই তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত বাই বাই